হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? ভালনে? সকলোৱে আশা কৰোঁ সকলো ভালে আছে। আৰু মই ৰিম্পী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আৰু আজি এতিয়া মৰ্ণিং ৰাতিপুৱা পাইছে 6টা আৰু ৰাতিপুৱা উঠি আজি ভাবিলোঁ জবা ফুল কেইটামান ছিঙো। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে জবা ফুল চুলিত লগাম বুলি, কিন্তু ভাবি আজি বছৰ পাৰ হৈ গৈ আছে, লগোৱা হোৱা নাই। তো ভাবিলোঁ আজি ফাইনেলি লগামেই। আৰু ধুনীয়া বৰষুণ দিছিলে, গছজোপা ধুনীয়াকৈ তিতি আছে আৰু ফুলখিনি দেখি এনেকুৱা লাগিছে গোটেইখিনি এটা ফুলে হয় তেনেকুৱা লাগিছে, নহয়নে বাৰু? যি কি নহওক ফুলখিনি ছিঙিলোঁ। এতিয়া যিহেতু বেলেগ কাম আছে সেইকাৰণে মানে ফুলখিনি লগাব নোৱাৰিম। দুপৰীয়া ৰেডি কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো মই আজি কেনেধৰণে মই চুলিত জবা ফুল লগাওঁ। আৰু ইয়াত দেউতাই পানী সিঁচি আছে, মানে বৰষুণ দিছিলে যে পানী হৈছিলে। নতুন মাটি পেলোৱা হৈছিল কাৰণে মানে মাটিখিনি ভালকৈ মিলোৱা হোৱা নাই। কিছুমান জেগাত দ হৈ আছে আৰু কিছুমান জেগাত ওখ হৈ আছে, আৰু দ জেগাখিনিতে পানী জমা হয়। যিহেতু বতৰ ডাৱৰীয়া, আকৌ বৰষুণ দিবই, সেইকাৰণে দেউতাক ক'লোঁ সিঁচিব নালাগে, যিহেতু আকৌ বৰষুণ দিবই। নাই, কথা নুশুনে সিঁচিয়ে আছে। ভাবিছে চাগে কোনোবাই পৰিব, সেইকাৰণে অকণ কষ্ট কৰিছে। আৰু মই ফুলকেইটা ছিঙিলোঁ। এতিয়া অকণমান খোজ কাঢ়িম, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কৰোঁ আজি দিনটো। ফুলখিনি দেখি এনেকুৱা লাগিছে ড্ৰয়িং ৰুমত নি কিনে সজাই থওঁ নেকি, কিন্তু কি হ'ব, কিছু সময়ৰ পিছত আকৌ শুকায়ে যাব, নহয়নে বাৰু? চোতালত খোজ কাঢ়ি ৰাতিপুৱা অকণমান কাম কৰি কিনে ভাবিলোঁ দেউতা যিহেতু কিবাকিবি কষ্ট কৰি আছে, হাজবেণ্ডো উঠিলে, জীয়া উঠা নাই আৰু মা উঠা হোৱা নাই এতিয়ালৈকে। ভাবিছোঁ হাজবেণ্ড আৰু দেউতাৰ কাৰণে চাহ বনাওঁ। আৰু ইয়াৰ ফ্ৰিজত আছিলে এইটো গুড় আছিলে, গুড় যেতিয়া পগাই থোৱা আছিলে, ভাবিলোঁ। আৰু মই এইটো আটা আৰু ইয়াক গুড়ৰ ৰস অকণমান মিক্স কৰি, চেনি দিয়া নাই, অকল গুড় দিছোঁ। বিহুত যে আমি পিঠা খাওঁ তেনেকুৱা তেল পিঠাৰ নিচিনা বনাওঁ বুলি ভাবিছোঁ, কিন্তু পিঠাগুড়ি নহয়, এইটো আটা হয়। এনে ৰাতিপুৱা আৰু চাহত সদায় বিস্কুট কিমান খাই থাকিম, নহয়নে? বিস্কুটখিনি খাই আমনি লাগি গৈছে, আৰু সেইকাৰণে ভাবিছোঁ আটাৰে কিবা এটা বনাই দিওঁ বুলি দেউতাক। আৰু বন্ধুসকল, কি জানেনে, মোৰ শহুৰ দেউতাৰ এটা কথা ভাল লাগে, খুচুৰা বস্তুবিলাক যে বনাই দিওঁ, খাই বহুত ভাল পায়। আৰু খাই বহুত ভাল পায় কাৰণে বনাই দিবও বহুত ভাল লাগে। মোৰ শাহু মা আৰু শহুৰ দেউতা ভাত নহ'লে থাকিব পাৰে, কিন্তু চাহ নহ'লে থাকিব নোৱাৰে। দিনত চাহ লাগিবই, কেইবাৰমান চাহ খাবই মানে। হয়তো ৰাতিপুৱা এবাৰ লাগিব, ৰাতিপুৱা 10টামান বজাত লাগিব, আকৌ দুপৰীয়া লাগিব, আকৌ অলপ দেৰি হ'লে লাগিব, আকৌ গধূলি লাগিব, আকৌ ৰাতি ভাত খোৱাৰ আগত লাগিব। তেনেকৈ চাহ লাগিয়ে থাকে। তো সেইটো কাৰণে সৰু সুৰা বস্তু কিছু বনাই থকা হয় ঘৰত। আৰু এনেকৈ কেতিয়াবা যদি মই বনাওঁ আপোনালোকৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিম। অকণমান ডাঠ হৈছিলে, সেইকাৰণে আকৌ পানী মিক্স কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি কিনে একো বেলেগ দিয়া নাই, অকল আটা দিছোঁ আৰু গুড় দিছোঁ। আৰু আজি ভিডিঅ' কৰি দিছে হাজবেণ্ড ফ্ৰী হৈ আছিলে, ক'লোঁ এনেই আছা যেতিয়া ভিডিঅ' অকণমান কৰি দিয়া। অকলে ভিডিঅ' কৰিবলৈ অসুবিধা হয়, নহয়নে বাৰু? কোনোবা যদি কেমেৰাটো ধৰি তেতিয়া অকণমান সুবিধা হয় ভিডিঅ'বোৰ দেখাবলৈ। আৰু সেইকাৰণে ক'লোঁ হাজবেণ্ডক তুমি ফ্ৰী হৈ আছা, অকণমান কেমেৰাটো ধৰি দিয়া। আৰু এতিয়া কেৰাহীত তেল দিলোঁ। আৰু এয়া দেউতাৰ চাহ ৰেডি হৈ গ'ল। ফাৰ্ষ্ট দেউতাক দি দিওঁ, তাৰপিছত হাজবেণ্ডক দিম আৰু মই খাই ল'ম। আৰু যিহেতু মা আৰু জীয়া উঠা নাই, সিহঁতক যেতিয়া উঠিব তাৰপিছত বনাই দিম। ফাৰ্ষ্ট দেউতাক দি লওঁ। দেউতা চাহ খাব দেই। সকলোকে চাহ পানী খুৱাই এতিয়া মই চাকি জ্বলালোঁ। মই ক্লাছ ৰুমতে চাকি জ্বলাওঁ, আৰু আমাৰ মন্দিৰত হাজবেণ্ড আৰু মায়ে মিলি কিনে চাকি জ্বলায়। মানে কি হয়, ক্লাছ ৰুমতো পূজা দিব লাগে, সেইটো কাৰণে মই ক্লাছ ৰুমতে দিওঁ, আৰু মা আৰু হাজবেণ্ডে মিলি কিনে আমাৰ ঘৰৰ মন্দিৰত দিয়ে। আৰু এতিয়া পাকঘৰত আহিছোঁ। পাকঘৰত আজি ভাবিছোঁ ৰুটি বনাম। মানে হাজবেণ্ডে ক'লে আজি ভাত খাবলৈ মন যোৱা নাই, ৰুটি খাম বুলি ক'লে। আৰু এজন মানুহৰ কাৰণে ৰুটি বনাবলৈ অলপ অসুবিধা হয়, আৰু ঘৰৰ সকলোৱে ৰুটি খাই ভালে পায়, সেইটো কাৰণে ভাবিলোঁ ৰুটি নহয় আলু পৰঠা বনাম। সেইকাৰণে ভাবিলোঁ গোটেই কাৰণে আলু পৰঠাই বনাওঁ। আৰু আলু পৰঠা বনাবৰ কাৰণে মই আলু 3টা বইল কৰি থৈছিলোঁ। আৰু ইয়াতে মই আলুত অকণমান জিৰা গুড়ি দি, আৰু আপোনালোকে জলকীয়াৰ গুড়িও দিব পাৰে, যিহেতু জীয়াও খাব সেইকাৰণে মই জলকীয়াৰ গুড়ি নিদিওঁ। ধনিয়া পাত দিব পাৰে, পিঁয়াজ দিব পাৰে, বা কেঁচা জলকীয়াও কাটি দিব পাৰে। পিঁয়াজ আৰু কেঁচা জলকীয়া দিলে সৰুকৈ কাটি দিব লাগিব। আৰু মই সোৱাদ অনুসৰি অকণমান নিমখ দিম, তাৰপিছত ধুনীয়াকৈ এইখিনি মিক্স কৰিম। অকল জিৰা গুড়ি আৰু নিমখে দিম, আৰু এইখিনি এনেকৈ মিক্স কৰিম এতিয়া।
ধনিয়া পাত দিলেও ভাল লাগে, কিন্তু ঘৰত ধনিয়া নাছিলে, সেইটো কাৰণে এনেকৈ বনালোঁ। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয়নে বাৰু? মই যেনেধৰণে সুবিধা পাওঁ আৰু মই যেনেধৰণে জানো তেনেধৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে হয়তো বেলেগ ধৰণেও বনাব পাৰে। আৰু আপোনালোকে কেনেধৰণে বনায় আপোনালোকে মোক কমেণ্টত জনাব পাৰে। এনেদৰে ভিডিঅ' বনাই আৰু ৰেচিপিবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আৰু বেলেগ বেলেগ ব্লগ বনাই কেনে বহুত বেছি ভাল পাওঁ মই। আৰু আপোনালোকে চাব পাৰে কিমান আগৰ পৰা মই মানে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। I think 2018 পৰা মই ভিডিঅ' বনাইছিলোঁ। বহুত বেছিয়ে ভাল পাওঁ, কিন্তু কি হ'ব, বহুত ব্যস্ততাৰ মাজত ইমানখিনি টাইম দিব নোৱাৰোঁ। এতিয়া ফ্ৰী হওঁ, মই ভাবোঁ মোবাইলটো ওলাই অলপ ব্লগ বনাওঁ, আপোনালোকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'বোৰ বনাই থ'লেই নহ'ব নহয়নে বাৰু? ভিডিঅ'বোৰ এডিট কৰিবতো লাগে ন, সেইটো কাৰণে টাইমটো দিব নোৱাৰোঁ। এডিট কৰিলে 3 ঘণ্টা 4 ঘণ্টা লাগিয়ে যায়, সেইটো কাৰণে ভিডিঅ'বিলাক মোবাইলতে ৰাখি থোৱা হয়। আৰু ৰাখি ভিডিঅ' যেতিয়া পুৰণা হৈ যায়, এডিট কৰা নহয়, তেনেকৈ ডিলিট কৰা হৈ যায়। সদায় ভাবোঁ ৰেগুলাৰ ভিডিঅ' দিম বুলি, কিন্তু তেনেকুৱা সময় নিমিলে আৰু মোবাইলটো ধৰা মানুহ নাই তেনেকৈ। সকলোকে দি মেলি ময়ো খাবলৈ বহি গ'লোঁ। মই খোৱাটো বাহিৰতে লৈ গ'লোঁ, হাজবেণ্ড বাহিৰতে কিবা কাম কৰি আছিলে আৰু মোৰ অলপ খং উঠি আছে দেখিছেনে। হাজবেণ্ডে মোক চাই আছিলে ভিডিঅ'ৰ পৰা, সেইটো কাৰণে মুখেৰে একো মাত মাতা নাছিলোঁ আৰু অকণ লাজো লাগে চাই থাকিলে তেনেকৈ কোনোবাই। জীয়ে পানী লৈছে মোৰ কাৰণে। মই পেলাই দিলা তুমি। জীয়ে পানীৰ ফ্লাক্সটো পেলালে, তাই জানি বুজি পেলোৱা নাছিলে, ভাবিছিলে ভালকৈ বহি লওঁ, জঁপিয়াওঁতে ফ্লাক্সটো পৰিলে, মানুহ পৰিলে আৰু এতিয়া বাপেকৰ লগত গাড়ী ধুবলৈ গৈছে। ক'ত পানী মাৰা তুমি? সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ গ'ল আৰু মই যে ৰাতিপুৱা ছিঙিছিলোঁ জবা ফুল আৰু জবা ফুলৰ পাতখিনি, আৰু লগতে জেতুকা ওচৰৰ বৌজনীৰ ঘৰত আছিলে জেতুকা, বৌজনীক খুজিলোঁ, বৌজনী এসোপা জেতুকা আনি দিলে। এতিয়া জেতুকা আৰু জবা ফুলখিনি পটাত পিচিম। আমাৰ পটাখনো নতুন হয়, সেইকাৰণে শিলগুটিটো দেখা পাইছিলে ওপৰত কেনেকুৱা চাৰিকোণীয়া, পিচিবলৈ যে ইমান অসুবিধা হৈছিলে। অকণমান নহ'লে সোনকালে পিছা হ'লেহেঁতেন আৰু বেছি কষ্ট নহ'লেহেঁতেন, যিহেতু বহুত জেতুকা আছিলে, সেইটো কাৰণে প্ৰায় 2 ঘণ্টা লাগি গৈছিলে।
গোটেইখিনি পিছা হৈ গ'ল আৰু ইয়াতে মই এটা কণীও দি দিছোঁ। আৰু আগৰ কণীবিলাক গোন্ধ ওলাইছিলে, আজিকালি কণীবিলাক গোন্ধই নোলায়, নহয়নে বাৰু আপোনালোকে চাবচোন। আগৰ কণীবিলাক লগাবলৈ ঘিণ লাগিছিলে, আজিকালি নালাগে কাৰণ গোন্ধই নাপাওঁ। আৰু এতিয়া চব ৰেডি হৈ গ'ল। এতিয়া জীয়াক প্ৰথমতে লগাই দিওঁ, জীয়াক লগাই পিনে মোৰ তাত লগাম। আৰু মোৰ তাত নিজে লগাবলৈ অসুবিধা হয়, কিন্তু কি কৰিব, উপায় নাই, নিজেই লগাব লাগিব। বহুত দিন হৈ গ'ল ভাবি আছিলোঁ জেতুকা জবা ফুল যদি লগাম বুলি, বহুত দিন নহয় বহুত বছৰে পাৰ হৈ গ'ল ভাবতে। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ। আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম। আজিলৈ বাই বাই।